সুপ্ৰভাত সকলোকে ৭৫তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি আমি দুয়ো মানে চন্দন আৰু মই গণৰাজ্য দিৱস উপলক্ষে আমাৰ ইয়াত ৰঙিয়াৰ পৰা 10 কিলোমিটাৰমান দূৰত্ব হয় তুলসীবাৰী বুলি এটা ঠাই আছে। সেই ঠাইখনত গোপাল গোসাঁইৰ এখন থান আছে। সেই ঠাইখনত যাম বুলি ভাবিছোঁ। তাত প্ৰত্যেক বছৰে হোমযজ্ঞ কৰা হয় এই দিনটোতে, গতিকে আজি আমি তাত যাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো ইয়াৰ পৰা আমাৰ ৰাস্তাটোৰ কাষৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াত আমি শাৰী শাৰীকৈ বিভিন্ন ধৰণৰ গছপুলি ৰুইছোঁ। আছে কেইটামান আমাৰ পিছফালে যে আছে এইবিলাক গছ আছে, কিন্তু বহুকেইটা গছপুলি আকৌ নষ্ট হৈ গৈছে, গৰুবিলাকে খাই পেলাইছে। গতিকে বেছি দেৰি নকৰি আজি আমাৰ গন্তব্যস্থানলৈ যাওঁ বুলি ভাবিছোঁ। এয়া আমাৰ পিছফালে এইবিলাক গছপুলি আছে, ফ্লাইঅভাৰৰ কাম চলি আছে। গতিকে তাত গৈ যিখিনি দেখা পাওঁ আমি দেখিম, আপোনালোকো দেখুৱাবলৈ চেষ্টা কৰিম। আমাক অলপ ওপৰে দি ল'বি কৈছে নেকি? নাই কৰ আৰম্ভ কৰ। বহুত ভিৰ হৈ আছে না? বহুত ভিৰ মাৰুলি থানত অহাৰ আগতে আমি কৈছিলোঁ যে ৪-৫ হাজাৰ মানুহ হ'ব, কিন্তু ৪-৫ হাজাৰ মানুহ অগণন মানুহ হৈছে ইয়াতে। মোটামুটি 15-20 হাজাৰ মানুহটো হৈছে এইটো ফাইনেল। কাৰণ আমি চাইছোঁ ইয়াতে কিছু সংখ্যক মানুহ ভোট গ্ৰহণ কৰি ইয়াৰ পৰা গৈছে, আকৌ কিছু সংখ্যক মানুহ আহি আছে। যিয়ে যেনেকৈ পাৰিছে আজি তেনেকৈ আহিছে ইয়াতে। আৰু পৰিৱেশটো বিৰাটেই ভাল লাগিছে, দেখাই আছোঁ এই পৰিৱেশটো। ভক্তসকলে বহুত চাকি ধূপ ইয়াত লগোৱাৰ বিনিময়ত নতুনকৈ ঠাই উলিয়াবৰ কাৰণে যিখিনি কিছু সময় জ্বলিল চাকি বা ধূপ, সেইখিনি এনেকৈ লগাই আকৌ নতুনকৈ এই ঠাইবিলাক উলিয়াব লগা হৈছে। এইবিলাক ঠাইত আগতে চাকি ধূপ জ্বলোৱা হৈছিল, এতিয়া আকৌ নতুনকৈ এইখিনি ঠাইত কোনোবাই জ্বলাব পাৰিব, সেইকাৰণে এনেকৈ ইয়াত লগাই দিছে। গোটেই ঠাইখিনিতে চাকি ধূপেৰে ভৰি পৰিছে। ধুনীয়া সুগন্ধি এটা আহি আছে, তাৰ লগত ভক্তসকলে ভৰি পৰিছে গোটেই ঠাইখিনি। তেখেতৰ নামসমূহ আমাৰ মুখ্য কাৰ্যালয়ত জমা দিব পাৰিব। আনকি ঘটনা মোৰ বন্ধু পংকজ, ইয়াৰে বাসিন্দা হয়। কি কৈছে ইয়াতে কিমান মানুহ হয়, কৈ দিয়া পংকজ। হয়, আমাৰ শ্ৰী শ্ৰী গৰখীয়া গোপাল মাৰুলি থানৰ প্ৰাণ প্ৰতিষ্ঠা ও মহোৎসৱ অনুষ্ঠানত প্ৰতি বছৰে আমি ২৬ জানুৱাৰী তাৰিখে পালন কৰোঁ। আৰু ইয়াত আমাৰ প্ৰায় লক্ষাধিক ভক্তবান ৰাইজ সমবেত হৈ আপোনালোকে দেখিব পাব ভিডিঅ'ত একেভাৱে চবেই ভোগ গ্ৰহণ কৰে, শৃংখলাবদ্ধতা বজাই ৰাখি সকলোৱে ভোগ গ্ৰহণ কৰে। ইয়াৰ লগতে আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ যি শ্ৰী শ্ৰী গৰখীয়া গোপাল প্ৰভুৰ মাহাত্ম্য যি আছে, সেই মাহাত্ম্যৰ প্ৰতি ধৰ্মৱান ৰাইজে বিশ্বাস ৰাখি এই অনুষ্ঠানটো স্বইচ্ছাই দান বৰঙণি দি এই সমূহ ৰাইজৰ এইখিনি হোৱাৰ কাৰণে মানে খোৱা লোৱাৰ পৰা আদি কৰি ভোগ গ্ৰহণ কৰাৰ পৰা আদি কৰি গোটেইখিনি
ৰাইজৰ দ্বাৰাই হয়, ৰাইজে বিলায়, ৰাইজে কৰে। আমাৰ এইবাৰ 40 বৰ্ষ চলি আছে আমাৰ এই মহোৎসৱৰ, গতিকে এইখিনিয়ে। কিমান মানুহ হ'ব টোটেল? কিমান মানুহ? মইতো ভাবিছিলোঁ মোটা 10-15 হাজাৰ হ'ব। আহিছোঁ মই আগতে দুবাৰ আহিছোঁ, কিন্তু সেইটো নহয়, 70-80 হাজাৰমান মানুহ আহে ন? নহয়, আপুনি বৰ্তমান সময়টো প্ৰায় 2:30 বাজিল চাগে, কিন্তু পুৱা 4 বজাৰ পৰা ভক্তবান ৰাইজৰ লানি নিচিঙা শাৰী আহি ভক্তবান ৰাইজে ইয়াত চাকি বন্তি জ্বলাই আছে, লগতে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু বহু ভক্তবান ৰাইজ বৰ্তমান সময়ত গুচি গ'ল। তাৰ উপৰিও বৰ্তমান ইয়াত লক্ষাধিক ভক্ত বৰ্তমান সময়তো আছে। আমি বহু মানে লক্ষাধিক ভক্ত ইয়াত কৰি কিছুমানে গৈ আছে আৰু কিছুমান নতুনকৈ আহি আছে। ঠিক আছে, পংকজক ধন্যবাদ জনালোঁ। দত্ত আমাৰ কাৰ্যালয়ত ৰৈ আছে। আৰু এই ঠাইখিনিত মানুহবিলাকে গোটেই লাইন পাতি বহিছে, ইয়াতে গ্ৰহণ কৰিব। এইবিলাক গোটেই শাৰী পাতি আছে, বহুতখিনি শাৰী থাকে। এটা শাৰীত প্ৰায় 100জনৰো বেছি মানুহ বহিব পাৰে, তেনেকুৱা শাৰী 40টামান আছে। 40টামান শাৰী পাতি বহিব পৰা ঠাই আছে, তাত বহি মানুহে ভোগ গ্ৰহণ কৰে। এই গোটেইখিনি ঠাইতে ভোগ বনাই আছে। ইয়াত গোটেই শাৰী শাৰীকৈ খিচিৰি বনাই আছে, ভোগ বনাই আছে। এই ঠেলাতকৈ নি আছে ভোগ। এইপিনে মানুহবিলাকে ভক্তসকলে ভোগ খাই আছে। মাৰলী থানৰ ভিডিঅ' এইখিনিয়ে আছিল। ওলাই আহিলোঁ অলপ সোনকালে, বহুত জাম আছে, ট্ৰেফিক জাম বহুখিনি হৈছে। সৰু ৰাস্তা, সেইকাৰণে ওলাই আহোঁতেও বহুখিনি সময় লাগিল। যিখিনি তাত দেখিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই কেনে পালে জনাব। যদি ভাল লাগিছে ভিডিঅ'টো তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।